everyone, welcome back to my channel. আৰু মোৰ চেনেলৰ ভিডিঅ'বোৰ কেনেকুৱা লাগে আপোনালোকে কমেন্টত জনাই। মোৰ হেবিলাক কমেন্ট পঢ়ি খুবেই ভাল লাগে। আজি আহিছো আন এটা নতুন ভিডিঅ' আপোনালোকক দেখাবলৈ। আৰু ভিডিঅ'টোত আজি মই একো কৰা নাই অৱশ্যে। মই এঠাইত গৈছিলো য'ত মই গাজা আৰু খাজাৰ ৰহস্য ফাদিল কৰি আনিছো। আৰু আপোনালোকে ভিডিঅ'টো চালে নিশ্চয় গম পাব তাত কোন কোন আছে আৰু কোনে কোনে গাজা আৰু খাজাৰ লগত জড়িত হৈ আছে। মই অকল ভিডিঅ'হে কৰিছিলো। ভাবিলো আপোনালোককো দেখাও, কিবা কামত আহিবও পাৰে আপোনালোকৰ। লকডাউন যেহেতু হৈছিলে, লকডাউনৰ মাজত বহুতৰ প্ৰতিভা বিকাশ হৈছিলে। বহুতে ধুনীয়া ধুনীয়া ৰেচিপি বনাইছিলে আৰু ৰেচিপি বনাই ইউটিউব, ফেচবুক চবতে শ্বেয়াৰো কৰিছে। আৰু তাৰে ভিতৰত 4গৰাকী খুৰী, মামী সেনেকেই হৈছে আৰু মানে হাজবেণ্ডৰ মামাৰ ঘৰৰ ওচৰতে। আৰু তাতে আমাৰ সৰু মামীও আছে। তেওঁলোকে এঘৰতে বনাই সেনেকে। আৰু মই ভাবিলো তালৈ যাওঁ, মামীৰ লগতে গ'লো। সেইদিনা মামীও লগ ধৰিলে আৰু মই তেতিয়া ভিডিঅ' এটা নকৰি নোৱাৰিলো আৰু ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা লাগিলে জনাব। এনেদৰে কোনোবা মহিলা আগুৱাই গ'লে নিশ্চয় ভাল লাগে। তেওঁলোক হয় বৰবৰুৱা। তেওঁলোকে যায়ও কেতিয়াবা মানুহৰ ঘৰে ঘৰে দিবলৈ খাজা, গাজা, চিংৰা, এইবিলাক জেলেপি হওক তেওঁলোকে বনায়। আৰু চাওমিনো কেতিয়াবা মানুহে অৰ্ডাৰ কৰিলে বনাই দিয়ে। বৰবৰুৱাৰ কোনোবা আছে যদি চিনি পালে জনাব। আৰু বহুত ধুনীয়া বনায়, মই খাইছোঁ, মিছা কোৱা নাই আপোনালোকক। সেইবাবে মই আপোনালোকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আৰু ভিডিঅ'টো চাই কৰিব বাৰু, কিন্তু মোৰ চেনেলটোত কোনোবাই যদি ছাবস্ক্ৰাইব এতিয়াও কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব অনাগত নতুন ভিডিঅ'বোৰ আপোনালোকে সোনকালে পাবৰ বাবে। আৰু ঠিক আছে তেন্তে আজি ভিডিঅ'টো পলম নকৰি ষ্টাৰ্ট কৰোঁ অলপ। খাজা আৰু গাজা বনাবলৈ দৰকাৰী মেইন বস্তুটোৱে হৈছে ময়দা আৰু অকণমান বেকিং। এয়া ময়দাত বেকিং দিলে, ইফালে বেকিং দিও তেল দি সানি আছে অকণমান। এইটো বনিব গাজা আৰু এইফালে বনিব খাজা। ৰিফাইন দি এনেদৰে সেনাই ল'ব লাগিব। ভিডিঅ'টো চাই থাকক, গম পাব আপোনালোকে। তাৰপিছত এনেদৰে অকণমান কুহুমীয়া পানী দি অকণমানকৈ সেনাই পিনি মঠিব লাগিব। আৰু কেনেদৰে মঠিছে চাই থাকক। এইটো বনিব খাজা আৰু খাজাৰ বাবে মঠি আছে আমাৰ সৰু মামীয়ে। আৰু এইফালে বনিব গাজা। এইফালে তৈয়াৰ কৰিব লৈছে চেনি পানীটো। এয়া দেখিছে চেনি দিছে বহুত আৰু পানীটো ইমান দিয়া নাই, কমকৈ দিছে। আৰু এয়া গেছটো চাগে একদম ল' ফ্লেমত দি লৰাই থাকিব। মঠা হৈ গ'ল। এতিয়া এটা এটাকৈ সেনেকৈ ভাগ কৰি ল'লে। আৰু এইখন এনেকৈ মানে গোটাটো অলপ ডাঙৰকৈ লৈছে, অলপ ৰুটিখনৰ নিচিনাকৈ ডাঙৰকৈ বেলিব লাগিব। ময়ো বনাইছিলোঁ খাজা, এবাৰ দিছিলোঁ, আপোনালোকে চাইছিলে চাগে। এয়া বেলি আছে, চাই থাকক, চাই থাকিলে গম পাব। এইটো দেখিছেনে গাজাৰ কাৰণে কেনেকৈ কৰি আছে। এনেকৈ হাতেৰে এনেকৈ মেলি মেলি দিছে আৰু মাজতে এনেকৈ কাটি কাটি মানে লেয়াৰ টাইপ। আৰু ইয়াত দেখিলে গম পাবই আপোনালোকে কাটিছে, আকৌ ইটোৰ পৰা সিটো দি হাতেৰে সমান কৰিছে। এনেকৈ মানে কেইবাটাও লেয়াৰ দিব লাগিব, তেতিয়াহে সিজিব বস্তুটো আৰু ভাল হ'ব খাবলৈ।
তেল দি থৈছে আৰু এইফালে চেনি পানী, এইফালে বেলি আছে। আৰু এতিয়া দিছে খাজাৰ বাবে লেয়াৰটো। এখন ৰুটি লৈ ল'লে তাৰ ওপৰত এনেকৈ ময়দা দি লৈছে, মানে প্ৰথমে তেল দিয়ে তাৰ ওপৰত ময়দা, তাৰ ওপৰত আকৌ এখন ৰুটি দি দিলে, ৰুটি বুলিয়ে কৈছোঁ, আকৌ সেয়া তেল এনেকৈ দি লৈছে, আকৌ সেনেকৈ ময়দা দিব। আপোনালোকে যিমান লেয়াৰ দিব পাৰে সিমান ধুনীয়া হয় খাজাটো খাবলৈ। আৰু এইফালে গাজাৰ কাৰণে এতিয়াহে বেলিছে, বেলি পিনি এইটো কাটিব ডখৰ ডখৰকৈ। আৰু এয়া গেছটো অফ কৰি দিলে তেল গৰম হ'লত, আৰু দি দিলে খাজা। এইফালে চেনি পানী হৈ গ'ল। আৰু এইটো কাটিবলৈ, খাজাটো কাটিবলৈ আমি গোটেইখিনি যেতিয়া লেয়াৰ দি হ'ব, এইটো ৰোল কৰি পেলাব লাগিব। আৰু ৰোলটো শেষত এনেকৈ অকণ অকণ পানী লৈ মানে লগাই দিব লাগিব। আৰু এয়া দেখিছে কাটিব লৈছে, কেনেকৈ কাটিছে চাই থাকক। আৰু সেই কাটি থোৱা কিডোখৰ কেনেকৈ আঙুলিয়ে চেপেটা কৰি কৰি দিছে দেখিছেনে? এইটো পিছে আৰু অকণমান অকণমান বেলিবও লাগিব। এতিয়া সেই আঙুলিয়ে চেপেটা কৰি দিয়াকেইটা অকণমান অকণমান বেলি লৈছে। ইয়াত টোটেল 4গৰাকীয়ে বনায়, খুব ধুনীয়া বনায়। মই নিজেও খাওঁ, নিমকি হওক, খাজা হওক, গাজা হওক, চিংৰা সকলোবোৰেই বনায়, যি অৰ্ডাৰ দিয়ে মানে। এতিয়া খাজাকেইটা দি দিলে তেলত, আৰু তেলখিনি আগতে গৰম আছিলে যে বেছি গৰম কৰা নাই, অকণমান গৰম কৰি গেছটো অফ কৰি থৈ দিছে। তাৰ পৰা সেইখিনি দি দিছে, লাহেকৈ আকৌ গেছটো অন কৰিব। দেখিছে অকণমান অকণমানকৈ ফুলিব ধৰিছে, এইটো ৰঙচুৱা হ'লে কাঢ়িব। এয়া এইকেইটা কেৰাহীৰ পৰা নমালে, পাছতহে চেনি পানীত দিব। এইখিনি চেনি পানীখিনি প্ৰস্তুত কৰি থোৱা, ডাঠেই অলপ। আৰু এতিয়া এনেকৈ লগাই দিছে খাজাবিলাকত, আৰু সেই খৰাহীটোত থৈ দিব, তেতিয়াহে যিখিনি বেছি হয় সেইখিনি তলত পৰি যাব। তলত এটা বাচন পাতি লোৱা হৈছে। এতিয়া মই লাল চাহৰ লগত টেষ্ট কৰিম খাজা। এইফালে আমাৰ মৰমৰ বন্দিতা খুৰী খুব ধুনীয়া বস্তু বনাই, হয়নে? হাঁহ এটা দি দিয়ক খুৰী। এইফালে আমাৰ সৰু মামী অঞ্জলি মামী, এওঁ খুব ধুনীয়া বনায়। এইফালে আমাৰ মামী আৰু ঘৰৰ মালিকনী মামীয়ে এয়া চেনি পানী ঠিক কৰি আছে, আৰু এইবোৰ বনাই হৈ গ'ল খাজা। লকডাউনত তেওঁলোকৰ এইবিলাক প্ৰতিভা বিকাশ হৈছে, হয়নে? আৰু যিয়ে অৰ্ডাৰ কৰে ইয়াত পাই যাব, বৰ বৰুৱা।
বৰবৰুৱা আমাৰ এডোখৰ কয়, বৰবৰুৱা লাহন গাঁও কয়। ITI কলেজৰ ফ্ৰণ্টতে কোনোবাই যদি অৰ্ডাৰ কৰিব বিচাৰে তেতিয়াহ'লে অৰ্ডাৰ কৰিব পাৰে আপোনালোকে। আৰু নাম্বাৰটো দি দিম নেকি? ফোনৰ নাম্বাৰো দি দিয়া হ'ব। তেতিয়া আপোনালোকৰ ঘৰত গৈ দিয়া হ'ব। পৰিবগৈ। বৰবৰুৱাত হোম ডেলিভাৰী হৈ যাব। আৰু যিজনী বাইদেউ ঘৰত এওঁলোকে বনায়, তেওঁলোকৰ ফুলবিলাক দেখিছেনে কিমান ধুনীয়া। মই ভিডিঅ' এটা নকৰি নোৱাৰিলোঁ। খুব ধুনীয়াকৈ বাইদেউজনীয়ে সজাই ৰাখিছে ফুলবিলাক, হেঙিং কৰিও ৰাখিছে আৰু তলতো এনেকৈ থৈছে, ভিতৰতো থৈছে অৱশ্যে, ভিতৰখিনি মই কৰা নহ'ল। আৰু এই হেঙিং টাবকেইটা চাওকচোন কিমান ধুনীয়া হৈছে ফুলবোৰ। পিছে দিনত কৰা হ'লে আৰু দেখাব পাৰিলোঁহেঁতেন, এতিয়া আন্ধাৰ হৈ গ'ল, অলপহে দেখালোঁ। বাহিৰতো আছে বহুত ফুল।